সিহঁতৰ বস্তু বৰ বেলেগ দেখোন। হেল্ল' হেল্ল' বেলু ক'ত আছ? চলাইকেইটাক অকলে অকলে বান্ধি থৈ ক'ত তলিয়ে? বছ ক'তো যোৱা নাই, এইডোখৰতে আৰাম কৰি আছিলোঁ। আপোনালোকে আমাক কি কৰিবলৈ আনি থৈছে ইয়ালৈ? এই পোৱালিকো নাই, ইমান পেক পেকাই আছে। আৰু ঘোঁৰা ক'ত গ'ল? এইকেইটা অথনিৰ পৰা পেক পেকাই আছে। এই ঘোঁৰা এইফালে আৰু চিকাৰ বিচাৰি গৈছে। বঢ়িয়া বঢ়িয়া, আৰু 2-3টামান হ'লেও যাব। এইকেইটাক লৈ থ, আৰু ঘোঁৰাক কৈ দে তালৈ লৈ যাবলৈ চিকাৰকেইটা। অ'কে বছ। গোটেইখন গৈ হয়, ঘোঁৰাটো দেখোন দেখিয়ে নাপালোঁ। এডোখৰ জেগা নাই। এতিয়া কি কৰোঁ? ক'ত বিচাৰি পাম ঘোঁৰাটো? কি কৰোঁ জানো, সিহঁতৰ ফোনটো নলগা হ'ল। সেইটো ঘোঁৰা এটা, বগা ঘোঁৰা। সেইটোৱে নেকি বাৰু? কোনটো? সেইবিলাকে সেইটো হয় পায়, গৈ চাওঁ ব'লক। ব'লা। বহুত দেৰি পৰা চিকাৰ এটা পোৱা নাই। যাওঁগৈ নেকি উভতি? মালিকো অহা কথা আছিলে আজি। জানো খালি হাতেও যাবলৈ মন যোৱা নাই, আমনি লাগি গৈছে। এই 3টা আহিছে দেখোন এইফালে দৈ আহক, ভালেই হৈছে। 3টা পাই গৈছে এইবাৰ আকৌ আমাক ক'লৈ লৈ আহিলে এইকেইটা? ক'ত লৈ আহিছ আমাক এবাৰ? তহঁতক কেতিয়া বলি দিয়া যাব ইয়াতে? কি বলি? আমাক বলি দি কি পাব? 6-7টা বলি দিলে আমাৰ বছ অমৰ হৈ যাব। বছক আৰু কোনেও মাৰিব নোৱাৰে আৰু। বছ ঘূৰাই আৰু 3টা চিকাৰ লৈ আহিলেই বছৰ মিছন ছাকচেছ। মোৰ মিছন অতি সোনকালেই ছাকচেছ হ'বলৈ গৈ আছে। যাতে গম পাব নালাগে আমি তাৰ কথা গম পালোঁ বুলি। অ'কে, ব'লক তেন্তে ঘোঁৰাটোৰ ওচৰত গৈ উঠি লওঁগৈ। বা ইমান ধুনীয়া ঘোঁৰা, ব'লক উঠি লওঁগৈ। ভালদৰে ধৰি ল চেল খোৱা, হৈ পৰিবি, নহ'লে বতাহতে উৰি যাবিগৈ। বেছি পেক পেকাই নাথাক, ব'লক লাগে। অলপ লাহে লাহে নিয়ক। এইটো লাহেই নহয় দেখোন। এইটো আমাক উৰুৱাই লৈ গৈছে দেখোন। ক'ত উৰুৱাই লৈ গৈছে আমাক? হাত নাই আজি, তোৰ জেগাতে ৰখিমগৈ আৰু। কি জেগা? ক'ত লৈ গৈছে আমাক? জেগা পালেগৈ গম পাবি নহয়, এতিয়া চুপ-চাপ বল। ঘোঁৰাটো বিচাৰি পালে নাই জানো? নেপালে আমাৰ কি হ'ব? চাগে বলি দি দিব নেকি? টেনশ্যন নল'বি, আমি কিবা আছো নহয়, কিবা নহয় কিবা এটা কৰিব লাগিব। পাতি ল কি পাত, বেছি টাইম নাই আৰু তহঁতৰ ওচৰত। ঘোঁৰাটোৱে আৰু 3টা চিকাৰ আনিছে বুলি কৈছে। সেই 3টা অহাৰ পিছতে চবকে বলি একেলগতে দিয়া যাব আৰু। এইটো ভেবেলা আহি গ'ল, ভেবেলাহঁতকে আনিছে। তহঁতৰ এতিয়া কি অৱস্থা হ'ব এইটো চিন্তা কৰ। কি লেখা মাৰিছ? কি কৰিব পাৰিবি তহঁতিকেইটা? তহঁতি চিন্তা নকৰিবি, আমি পাই গ'লোহি। জল্দি তললৈ আহ, এইকেইটাক দেখাই দিওঁ আমি কি কৰিব পাৰোঁ। বছ কি পেক পেকাই আছে এইকেইটা? একো ভয় কৰা নাই নেকি এইকেইটাই? বঢ়িয়া, বহুতকেইটা চিকাৰ আজি আনিলি তহঁতি। মই আজি অমৰ বনি যাম, মোক কোনো একো কৰিব নোৱাৰে আৰু সিহঁতক বলি দিয়াৰ পিছত। फिर देर किस बात की बॉस, शुरू हो जाओ अपने काम पे। তহঁতি আমাক বলি দিয়ক, হাতখন প্ৰথমে লগাই চাহি না তহঁতি পাৰ যদি। মুখখন ইমান চাৰ হৈ গ'ল নে? অথনিৰ পৰা মুখখন বন্ধ কৰি আছিলি গোটেইকেইটাই। বছ আপুনি আপোনাৰ ওপৰত আহি পিনি সিহঁতক জল্দি খতম কৰক। এইটো কি ৰূপ লৈ ল'লে? গোটেইটো কোলা দেখোন, পিছলৈ গৈ জাঠি এডালো লৈ ল'লে। ভেবেলা তই চাবিয়েই। বছ আপোনাৰ কাম আৰম্ভ কৰি দিয়ক। ভেবেলাকে চাব, এই জাঠিডাল লদিয়াবলৈ লৈছে। বছ তই আমাৰ বছক মাৰিলি, ঘূৰা আক্ৰমণ। জাঠিডাল উঠাই লওক। খেল খতম সিহঁতৰ। বা ভেবেলা মানিব লাগিব দেই। আজি তহঁতিবোৰ নহা হ'লে আমাক মাৰিয়ে পেলালে তেনেকৈ। ব'লক গাঁও যাওঁ এতিয়া। ব'লক চবেই ব'লক।